হেল্ল' এভৰিৱান, নমস্কাৰ। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা খোলা চাপৰি পিঠাৰ ৰেচিপি। মই চাউল কেইটামান ভিজাই লৈছিলোঁ আৰু মিক্সি গ্ৰাইণ্ডাৰত ভালদৰে চাউলকেইটা গুড়ি কৰি লৈছোঁ। এতিয়া মই সেই গুড়ি কৰা চাউলখিনি এটা পাত্ৰত উলিয়াই লৈছোঁ আৰু তাতে দি দিছোঁ পানী, নিমখ আৰু অকণমান মিঠাতেল দি দিছোঁ। এতিয়া কেৰাহীখন বহাই লৈছোঁ গেছত আৰু কেৰাহীখন গৰম হৈ অহাৰ লগে লগে মই সেই পিঠাগুড়িৰ মিশ্ৰণটো তাতে বহাই দিছোঁ আৰু এখন এখনকৈ পিঠাবিলাক বনাই লৈছোঁ। এতিয়া মোৰ পিঠা অলৰেডি হৈ গৈছে। এয়া চাওক, এই পিঠাবিধ খাবলৈও বৰ সোৱাদ লগা হয় আৰু কম সময়তো ইয়াক বনাব পাৰি আৰু আপোনালোকে বাচ্ছাৰ টিফিনতো এইটো দি দিব পাৰে। এনেদৰে মই আজি ব্ৰেকফাষ্টটো কৰিলোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম। নমস্কাৰ, আজিলৈ এৰিছোঁ।